যিটো প্ৰতিশ্ৰুতি আমি একেটা পৰিয়ালতে খিলঞ্জীয়াৰ মাজত আমি ভাগ ভাগ হৈছিলোঁ খিলঞ্জীয়াৰ মাজত নিজৰ সমস্যা নিজৰ অধিকাৰ আমি একেলগে বিচাৰিছোঁ আমি একেটাই আমি হেৰুৱাই আছোঁ সংকটত আমি একেলগে পৰি আছোঁ আমাৰ অস্তিত্বখিনি একেলগে গোটেইখিনি হেৰাই গৈছে কিন্তু এই বস্তু আমি কেতিয়াও কৰা নাই বা এই গোটেইখিনি বিষয়ত বস্তু আমি কেতিয়াও চিন্তা কৰা বা বিবেচনা কৰা নাই কিন্তু আজি কাৰ্বি আংলঙত এইটো ঐতিহাসিক যে আমাৰ মাজত ভেদভাৱ আমাৰ মাজত ঐক্য নোহোৱা একতা নোহোৱা সেই এটা এক হ'ব গৈ আছে হৈছে আমাৰ ঐক্য মঞ্চ হৈ আছে আমাৰ সমন্বয় কৰি আছে ক'ৰবাত আমাৰ ভুল আছে ক'ৰবাত অসমীয়া ভাষীৰ ভুল আছে ক'ৰবাত নিজৰ মাজত সেই কথা বতৰা বা আইন আমি আহি পেলাই আলোচনা নকৰাতেনে আমাৰ ডাঙৰ এটা বিভাজন আছে আৰু ইয়াত ক'ৰবাত চৰকাৰৰ যিসকলে নেতৃত্ব দিছে এওঁলোকৰ কাৰণে আমাৰ মাজত এটা বিভাজন ডাঙৰ এটা বিভাজনৰ সৃষ্টি হৈছে সেয়েহে আজি কাৰ্বি যিমানখিনি সমস্যা এতিয়া কাৰ্বি আংলং মাত্ৰ কাৰ্বি হৈ থকা নাই কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়া হৈছে কাৰ্বি আংলঙত অসমীয়া ভাষী আছে কাৰ্বি আংলঙত এতিয়া বড়ো আছে ডিমাচা আছে গাৰো আছে তিৱা আছে মিচিং আছে জনগোষ্ঠীয় লোকসকল আছে সেয়েহে অসম চৰকাৰক এটা আহ্বান অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলঙত এতিয়া যি সমস্যা অকল এইটো আৰু এটা কথা যে কাৰ্বি আংলং সমস্যা নহয় এই সমস্যা সমগ্ৰ অসমৰ সমস্যা যে কেনেকৈ যে খিলঞ্জীয়াসকলে যে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য যে কেনেকৈ হেৰাই গৈছে কেনেকৈ যে সংখ্যালঘুত পৰিণত হৈছে কাৰ্বি আংলঙত ঐতিহাসিক আৰু অসম চৰকাৰৰ বৰ্তমান অসম চৰকাৰে যিটো সেই প্ৰতিশ্ৰুতি যদি কাৰ্যকৰী নকৰে বা ক'ৰবাত যদি আমাক বিশ্বাস কৰে কাৰ্বি আংলং এতিয়া মাত্ৰ কাৰ্বি নহয় এতিয়া খিলঞ্জীয়া হ'ব গৈছে খিলঞ্জীয়া ভৰ্তা হ'ব গৈছে সেই ঐক্য মঞ্চৰ পৰা যেতিয়া আমি মাত মাতিম চিঞৰিম কিন্তু গোটেই অসমখন জোকাৰি দিম এই কথা অসম চৰকাৰে জনা উচিত সেয়েহে উচ্ছেদৰ কথা আৰম্ভ কৰি কেনেকৈ যে আমি অস্তিত্বহীন হৈ আছে আমাৰ অধিকাৰ প্ৰাপ্য কেনেকৈ যে লৈ গৈছে কেনেকৈ আমাৰ ক্ষমতা নষ্ট হৈছে এই গোটেইখিনি বিষয়বস্তু আমি যিটো আলোচনা কৰিছোঁ আৰু বছৰীয়া হাতত ইয়াত যিটো উচ্ছেদ কৰিবলগীয়া আছে এই উচ্ছেদ কৰাবোৰ যেতিয়ালৈকে কাৰ্যকৰী নকৰে আমাৰ আন্দোলনবোৰ চলি থাকিব আৰু আমি অপেক্ষাত আছোঁ সেই অপেক্ষাটো যে চৰকাৰে সিদ্ধান্ত লৈছে প্ৰতিশ্ৰুতি দিছে বিহুৰ পিছলৈকে আমি অপেক্ষা কৰিম যদি নহয় কাৰ্বি আংলঙত ডাঙৰ এটা গণসমাৱেশ হওক বা গণতান্ত্ৰিক এটা আন্দোলন হওক সেই আন্দোলনখিনি জাৰি হৈ থাকিব আৰু এই যদি কিবা এটা ঘটনা নহয় কিবা এটা পৰিস্থিতি যদি দেখিবলগীয়া হয় সেইটো মূল দায়ী হ'ব চৰকাৰ আৰু প্ৰশাসনে গোটেই দায়ী হ'ব আমি যিটো পাৰোঁ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ তাৰ পাছতে তেওঁলোকে যেতিয়া সেই আমাৰ দাবী আমাৰ সমস্যা শুনিব নিবিচাৰে সেইটো মাত্ৰ কাৰ্বিসকলৰ নহয় গোটেই খিলঞ্জীয়াসকলৰ সমস্যা সেইটোৱে গোটেই কাৰ্বি আংলং সমস্যা যি ত্ৰিপাক্ষিক বৈঠক সেই বৈঠক হোৱাৰ পাছত পৰিষদৰ লগত অসম চৰকাৰৰ দ্বিতীয়বাৰ বহিব গৈছে 17 তাৰিখে গৈছে